Hey guys, welcome back to my new vlog video. মানে guys, অহাকালিৰ পৰা আমাৰ নামঘৰত সভা আছে। সেইকাৰণে বলক আজি চাই আহো সভাৰ কি আয়োজন কৰা হ'ল। বলক গাইস মানে বহুত বৰষুণ দি আছে সেইকাৰণে ভিডিওটো মানে বনাওঁতে ৰাতি হৈ গ'ল প্ৰায় সন্ধিয়া সময় আৰু মই একলাই যাই আছো আজি। তো চাওক মানে একদম ৰাস্তা একদম শেষ হৈ গৈছে পানী পৰি। বলক আগলৈ যাওঁ। গাইস চাওক পানী পৰি একদম মানে ৰাস্তা অৱস্থা নাই মানে ইটো মানে আমাৰ ঘৰৰ পৰা একদম মানে ওচৰত হয় ইটো ৰাস্তা দি আৰু বেলেগ ৰাস্তা আছে আৰু বেলেগ একদম পকা ৰাস্তা আছে ইটো মানে অলপ দূৰ হয় মানে এই চকৰ মাজেদি আহিব লাগে। তো চাওক গাইস এইখন হৈছে আমাৰ নামঘৰ বঢ়িয়াকে মানে পেণ্ডেল কৰি আছে চাওক প্ৰায় ৰাতি হৈ গ'ল আৰু এইখন হৈছে মানে পকা ৰাস্তা মানে ইপিনে দিয়ে আমাৰ ঘৰৰ পৰা একদম মানে সোনকালে পোৱা যায় আৰু গাইস এইখন হৈছে আমাৰ মালিবাৰী সত্ৰ নামঘৰ। চাওক এইবাৰ লাহেকৈ ভিতৰলৈ যাওঁ আৰু মানে অৱস্থা নাই একদম বৰষুণত আৰু গাইস এই মঞ্চখন আমাৰ জুবিনদাৰ কাৰণে ৰখা হৈছে মানে ইয়াতে বঢ়িয়াকে জুবিনদাৰ শ্ৰদ্ধাঞ্জলিৰ বাবে ইয়াতে মঞ্চখন সজোৱা হ'ব আৰু গাইস এইখন হৈছে আমাৰ নামঘৰৰ ফিল্ড মানে ইয়াতে আমি আগতে বহুত খেলছো খেল ধেমালি কৰিছো বল খেলছো কিবা কিবি ফুটবল আৰু আজি বহুত বৰষুণ দি আছে সেইকাৰণে মানে পেণ্ডেলৰ কামখিনি সম্পূৰ্ণৰূপে মানে কৰিব পৰা নাই মানে ইমান আগবঢ়া নাই যিয়ে নহওক কালি মানে হৈ যাব কালি যেহেতু আমাৰ আৰম্ভও হ'ব দিনৰ ভাগত মানে পেণ্ডেলৰ কামখিনি সম্পূৰ্ণ কৰিব আৰু ইয়াতে মানে আমাৰ জুবিন ভক্ত একজনে মানে গান গাই আছে চাওক মজা হৈছে দেই একদম বঢ়িয়া হৈছে ভাল লাগিল গানটো পিছত আৰু গানটো মানে ভালকৈ শুনাম দিয়ক আগতে ভিডিওটো কৰি লওঁ আৰু গাইজ চাওক ইয়াতে মানে আই লাভ মালিবাৰী সত্ৰ মানে বঢ়িয়াকৈ এটা বেনাৰ বনোৱা হৈছে এইটো বেলেগ ক'ৰবাত লগাব এইটো পিছত দেখাই দিম বাৰু লগালি আৰু এতিয়া চাওক নেচাৰটো একদম মানে বঢ়িয়া আৰু ইয়াতে নাটকৰ মঞ্চ এইটো মানে য'ত যাত্ৰাপালা কৰা হ'ব যাত্ৰাপালা নাটক আৰু ইমান ধুনীয়াকৈ আমাৰ জুবিনদাৰ গীত গাই আছে আহক অলপ শুনি লওঁ আমিও আৰু কেনে হৈছে কমেণ্ট কৰি জনাব গানটো দিয়া Justice for Zubinda. জয় জুবিনদা
গাইজ মানে কি ক'ম আৰু একদম এইখিনি সময়ত মানে কাৰেণ্টটো গুচি গ'ল যিহেতু আমাৰ জুবিনদাৰ গানটো গাই আছিল ধুনীয়াকৈ ইমান শুনিব নোৱাৰিলোঁ ভালকৈ বেলেগ দিনা আৰু যদি কোনোবা দিনা সেনেকুৱা চান্স হয় শুনাই দিম বাৰু দিয়ক আৰু মানে ৰাতিও হৈ গ'ল আন্ধাৰ হৈ গৈছে একদম ঘৰতো যাব লাগে অলপমান পিছত ঘৰতে যাম এইবাৰ মই আমাৰ নামঘৰৰ ভিতৰৰখিনি দেখুৱাই মানে ডাইৰেক্ট এতে মানে শেষ কৰি দিম ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব এয়া হৈছে আমাৰ নামঘৰৰ ভিতৰৰখিনি অলপ জুম কৰি দিছোঁ চাওক আৰু গাইজ কালি একদম মজা ভিডিঅ' আহি আছে চাব ভিডিঅ'টো আৰু আজি মানে ৰাতিও হৈ গ'ল গাইজ বহুত ৰাতি হৈ গ'ল আৰু ঘৰতো যাব লাগে সেইকাৰণে মানে ভিডিঅ'টো এতেই সমাপ্ত কৰিলোঁ অলপ গাইজ এইবাৰ ঘৰত যাওঁ যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ধুনীয়া ধুনীয়া ব্লগ ভিডিঅ' আহি আছে আজিৰ কাৰণে এইখিনিয়ে মানে ঘৰত যাই আছোঁ এইবাৰ দিয়া বাই বাই